নমস্কাৰ। আজি এটা বহুত বেয়া ঘটনা ঘটি গ'ল মোৰ লগত। ঘটনাটো হৈছে মই চাওক আপোনালোকক মই এই চাৰ্জাৰডাল দেখাইছোঁ। এই চাৰ্জাৰডাল এনেকুৱা হৈ গ'ল, মানে এই এনেকুৱা মানে একচুৱেলি পূৰা কমপ্লিট ডেড হৈ গ'ল এই চাৰ্জাৰডাল। মানে চাৰ্জাৰ টাইপ চি কেবুলডাল আৰু একদম মোৰ মোবাইলটো একদম নিজকে বহুত বেয়া লাগি গ'ল। আজি এনেকুৱা ভাঙি গ'ল। তাৰপিছত একচুৱেলি ভাঙাটো ভাঙিল কেনেকৈ মইতো আপোনালোকক দেখাই আছোঁ। এই ছুইচ বৰ্ডখনত চাৰ্জিং দি থৈছিলোঁ। চাৰ্জিং দি এনেকুৱা আৰু কেবুলডাল এনেকুৱাতে য'ত সেইডাল আছে চাৰ্জাৰডাল তাতে সেনেকুৱাকৈ দিছিলোঁ, কিন্তু সেইডাল তাৰত নাথাকি মোৰডাল ওলমি থাকিল। ওলমি থাকাকৈ এইখন হাৰামিখনে মোৰ চাৰ্জাৰডাল একদম বৰবাদ কৰি দিলে। আজি তাৰপিছত বহু কষ্টৰ ফলত আকৌ এডাল লৈ আহিলোঁ। এইডাল একচুৱেলি চাৰ্জাৰ এইডাল হয়। চাৰ্জাৰডালক ফাটাফাটি দাম লৈছে হা। একদম ওৱান প্লাছৰ অৰিজিনেল আনিছিলোঁ আৰু এইডাল অৰিজিনেল লৈ আহিছোঁ। লৈ আহিছোঁ মই দামটো দেখাই দিম। কিমান আছিল? টোটেল আছিল 849। এই এডাল টাইপ চি 849 হ'লে ধেমালি নহয়। খুব অন্তত দুখ লগা কাহিনী গেলিতো। ৰাতিপুৱাই আহিছোঁ কামৰ পৰা, আহি কিনে মই ভাবিলোঁ মোবাইলটো অলপ চাৰ্জিং কৰোঁ, কিন্তু চাৰ্জিং কৰা সলনি কিবাহে হৈ থাকিলা। কি কৰি উপায়তো নাই। সেয়েহে তালৈকে যাই কিনে ৰুদ্ৰাক্ষৰ পৰা এডাল লৈ কিনে আহিলোঁ। ৰুদ্ৰাক্ষ শ্বপিং মল যিটো ফ্লাইঅভাৰৰ অপজিট টাইপত, এইটো মানে ইপানৰ পৰা গ'লে ৰাইট চাইডে আছে আৰু তাৰ পৰা লৈ আহিলোঁ। আৰু আহি মাত্ৰ এতিয়া চালোঁ যে খুব ধুনীয়াকৈ চাৰ্জিং হয়। কিন্তু এইটো এটা প্ৰব্লেম আছে, যদি যিসকলে জানে জনাব। মোৰ এই চাৰ্জাৰডালত আগতে আছিল এতিয়া 12 এম্পিয়াৰ, মানে আপোনালোকে চিনি নাপাব চাগে। এইডাল আছিল 12 এম্পিয়াৰ, কিন্তু যিডাল মই আনিলোঁ সেইডাল আছে এতিয়া ৰিখা 10 এম্পিয়াৰ। পাৰ্থক্য 2% ডিফাৰেঞ্চৰ। এটা কথা জনাবচোন আপোনালোকে, এই 2%টো কিবা অসুবিধা হ'ব নেকি ওৱান প্লাছৰ? যদি জানে, যিসকলে ওৱান প্লাছ ইউজ কৰি থাকে সেইসকলে জানিব ভালদৰে, জনাই দিবচোন। আৰু এইখিনি আছিল আজি বেকলাগ কথা মোৰ জীৱন আজিৰ হেৰিটোত। সেনেকৈ কয় মই মোৰ এইটো মানে বেয়া লগা দিনটোৰ কাহিনীখিনি শেষ কৰি দিলোঁ।